দিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম একে দিনাই যেনেকে গোটেই মাটিৰ দালাল বিলাকক ভৰালো পইচা লাগে আমাৰ পৰা পইচা খুজি লওক কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয় আমি দেখি আছো যে ৰেচনৰ দোকানী বিলাকে আমাক চাউলটো পুৰা নিদিয়ে আগতে কমিশন কম আছিলে এতিয়া আমি দেখিছে ৰঞ্জিত হাত তালি বজাই আছে না কিয় বজাই আছে তাৰমানে ৰেচনৰ দোকানীয়ে নিদিয়ে হয়নে নহয় এই যদি এনেকুৱা অৱস্থাত থাকে মই আপোনালোকক একদম শপত খাই কৈছো একে দিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম একে দিনাই যেনেকে গোটেই মাটিৰ দালাল বিলাকক ভৰালো পইচা লাগে আমাৰ পৰা পইচা খুজি লওক কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয় মই যিবিলাক ৰেচনৰ দোকানী আছে মই আজিয়ে কৈ থৈছো যে জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে সি জেলত যাবই লাগিব আৰু বেলেগ কথা একো নাই বহুত দিন সহ্য কৰি আছো মই চাই আছো মাটিৰ দালাল জেলত গ'ল দ্বিতীয় অফিচত দালালি চেজ হৈছে চাউলৰ কাম আৰু গৰীব মানুহক ঘৰ দি টকা লুটা এই দুটা কাম চলিব নোৱাৰে আৰু এই দুটা কাম অসমত আমি বন্ধ কৰি দেখুৱাব লাগিব আৰু আপোনালোকক মই কৈছো মই সিএম থাকি এই কাম কৰি দেখুৱাব লাগিব নহলে মই সিএম থাকাৰ কোনো ভ্যালু নাই